দিলো যৌবনত ভৰি মাথা চুলি পৰে সৰি অনামিকাক পতাবা নৰি বাপাকে মাৰে ধৰি জিন্দেগী বৰবাদ পেহেনচত আল্লাতে গান ভাল পোৱাৰ কাৰণে গিটাৰো কিনলো মাক চকলাইতে একদম মোৰফালে ঘূৰিও নাছে আই ঐ আজিকালি ফাপৰে খোৱা মুখ চাইও ছোৱালী পতে নেকি মাক চকলাই পুৱাই পুৱাই মাথা বেয়া কৰিব নাহিবি দেই কৈ দিছোঁ কিন্তু হ'ব দে সঁচা কথা ক'লেতো এনেও জাঙুৰ খাই উঠ মাক চকলাই কথা নকবি এইগিলাখান বাদ দি তই আজি একদম পুৱাই পুৱাই আহি ওলালি যি মৰ্ণিং ৱাক কৰিব গৈছিলোঁ ঘৰৰ সন্মুখেদি গৈ থাকে ভাবিলে একবাৰ তোক চাই যাওঁ মাক চকলাই 9:30 বজাতো মৰ্ণিং ৱাক হয় নেকি আজিকালি এই নহয় বে টিংকুই মামাই দিয়া 1500 টকা পাইছে আবেলি তাক মই চৰ্দাৰৰ দোকানত মাতিছোঁ তইও আহি যাবি তাক লুটিব লাগিব ঠিকছে কি কম মাক চকলাই সি দেখোন খানা এটাই দিব পাৰে আবেলি আহিবিচোন দোকানত কিমান লুটিব পাৰোঁ চাম বৈদ্য কঞ্জুচ না সি এতিয়া মই যাওঁ দে আবেলি টাইমত আহি যাবি কিন্তু আজি তাক এৰা নহয় হ'ব দে আজি বেটাক লুটিব লাগিব ঈশ্বৰৰ বাচ্ছা দুটাৰ এতিয়ালৈকে দেখা দেখিয়ে নাই যে মোক ৰাম ঠগন দিলে নেকি খুৱাম বুলি কয় চৰ্দাৰজি চাহ এটা দিব হয় দিছোঁ ৰ'ব এই বৈদিন লতিখ তই একলাই বহি আছা যি টিংকু ক'ত নাজানো ক'ত আছে সি দেখোন মোক আবেলি চৰ্দাৰৰ তাত পাৰ্টি দিম বুলি কৈ এতিয়ালৈকে তাৰ খবৰেই নাই চৰ্দাৰজি চাহ দুটা দিব ইমান জলদি আহি ৰেডি যে দুটাই তই কেইটাত মাতিছিলি পাহৰি গলি নেকি মাক চকলে কথা নুশুনাকে এটা কেইটা বজাত মাতিছিলি পাহৰিলি তই হ'ব দে চিল চৰ্দাৰজি আৰু এটা চাহ দিব ঠিক আছে বাবু আগৰ বাকীকেইটা আজি দিলে ভাল হয় আৰে চৰ্দাৰজি আজি আপোনাৰ বাকী পুৰা খালাচ কৰি দিম পুৰা এই নথি মাৰা তোৰ ক'ৰবাত লটাৰী চটাৰী লাগছে নেকি আমাৰ টিংকুই 1500 টকা পাইছে মামাই দিয়া সিয়ে আমাৰ চাহৰ বাকীটোও নিদিবনে বন্য লাঠি খোৱা সেইকেইটা পইচা মামাই কিতাপ কিনিবলৈ দিছে তোৰ চাহৰ বাকী মাৰিবা নহয় আৰে 500 টকা এটা খৰচা কৰিবি কিনো হ'ব সেইটো আমাৰ লেবেল মাষ্টৰ নহয়নে ই হাতত কেমেৰা লৈ কি কৰি আছে হয় দেখোন লেবেল মাষ্টৰ ই কেমেৰা কিনিব পইচা ক'ত পালা মাথোৰ থা লেবেল মাষ্টৰ তিনি চুতীয়া একেলগে দেখোন আজি আই নতি মালা সি আমাক চুতীয়া বুলি মাতে এগলাখান বাদ দি হাতত কেমেৰা লৈ কি কৰি আছিলি তই সেইটো মই ব্লগ বনাই আছোঁ মই বিকাশ দাৰ ফ্ৰেণ্ড না সেইকাৰণে বিকাশ দাৰ নিচিনা এটা নেক্সট লেভেল ভিডিঅ' বনাওঁ মই বিকাশ দা এইটো কোন বিকাশ দা এইটো যে ইউটিউবত যে ভিডিঅ' দিয়ে আই লাভ ট্ৰেভেল এণ্ড ফুড সেইটো লোৱা নহয় জানো সেইটোৱে আজিকালি ময়ো বিকাশ দাৰ নিচিনা ব্লগ বনাওঁ ব্লগ বনালে কি হ'ব পিছে ব্লগ বনালে মোক চবেই চিনি পাব চেলিব্ৰিটি হৈ যাম মই লগতে ইউটিউবৰ পৰা পইচা পাম টকা থাক তহঁতে মই যাওঁ মই আৰু ব্লগ বনাব আছে লেবেল মাষ্টৰে সঁচাই কৈ গ'ল না লেবেল দি থৈ গ'ল সঁচা এইটো ইউটিউবত ভিডিঅ' বনালে পইচা পায় তাৰ কাৰণে কেমেৰা লাগিব ভিডিঅ' কৰিব আমিও বনাব পাৰোঁ দেখোন ভিডিঅ' নতিমালা ভিডিঅ' বনাই কেমেৰা কোন বেপেৰে আনিব গোটেইকেইটাই পইচা তুলি কেমেৰা এটা ল'ব পাৰোঁ কিন্তু কি কয় আইডিয়াটো বেয়া নহয় কিন্তু মাক চকলে পইচা নহ'লেই সেন্দে কেমেৰা কিনে কেই টকা জমা আছে তহঁতৰ কচোন একবাৰ কেমেৰা এটা 60,000 মান টকাত পাই যাম চবেই 20,000 দিলে হৈ যাব তিনিটাই 20,000কে 60,000ত এটা কেমেৰা আহি যাব ঘৰৰ পৰা খোজ পইচা আৰু পিছততো ভিডিঅ' বনালে আমাৰ তাত পইচা হ'ব ঘূৰাই দিম সিহঁতক কথাটোতো হয় আমি যদি ভিডিঅ' বনাওঁ আমাৰ তাত টকা হ'ব এতিয়া 20,000 টকা এটা ধাৰ লৈ লওঁ ঘৰৰ পৰা না কি কথাটো কিন্তু বেয়া নহয় কিন্তু মোৰ সন্দেহ আছে ঘৰত যি পইচা দিব মোৰ তাত এটা আইডিয়া আছে আমি চৰ্দাৰজিৰ পৰাই লৈ লওঁ নেকি পইচা ধাৰলৈ পিছততো পইচাই হ'ব চৰ্দাৰজিক ঘূৰাই দিম আইডিয়াটো কিন্তু বেয়া নহয় দেই মাথোৰ তাক একবাৰ চৰ্দাৰজি এইপিনে আহকচোন টুক ভাইটি কোৱা চৰ্দাৰজি আপোনাকতো আমি বহুত বাকী দিবা আছোঁ হয় না নহয় কথাটোতো হয় কিয় বাকীখিনি দিব নেকি আজি এই বাকীটো দিম শুন তই যদি আমাক 60,000 মান টকা ধাৰ দিব পাৰা তোৰ লাইফ বনাই দিম মই 60,000 বাবু 60,000 টকাটো মোৰ তাত নাই তেনেহ'লে কিমান টকা আছে মোৰ তাত টকা 20,000 মানহে আছে হৈ যাব 20,000 টকা দিলেই হ'ব তই মোক 20,000 টকা দি মই তোক একমাহ পিছত 50,000 টকা দিম কি কয় বাবু ঠিক আছে ৰ'ব মই আপোনাক দি আছোঁ 20,000 টকা মাক চাই 20,000 টকা দি কি হ'ব কচোন ভাল নাই মোমাইতকৈ কণা মোমাইটো ভাল না 1 টকাও নহতকৈ 20,000 টকা এটাতো হৈছে 40,000 টকা আৰু কাৰোবাৰ পৰা আনিম
এই ৰ মোৰ তাত এটা আইডিয়া আছে। ঐ তোক তহঁতৰ ঘৰৰ কাষত যে ভাড়া থাকিব আহিছে আৰ্মিটো, এই যে দিনটো খালি গাই ঘূৰি থাকে ব'ট দিয়ে খাবা, তাক পইচা খুজি চাব পাৰোঁ কিন্তু তাততো নিশ্চয় পইচা থাকিব। এই আইডিয়াটোতো ভালেই আছে, কিন্তু এটা প্ৰব্লেম হ'ব নহয়। কি প্ৰব্লেম হ'ব? সি বইনিৰ লাঠি হয়তো অসমীয়া নাজানে, তাৰ লগততো হিন্দীত কথা পাতিব লাগিব, আৰু চোৰৰ বাচ্চা আমাৰ মাজত হিন্দী কোনে ক'ব পাৰে? আৰে যচোন মই জানো অলপ হিন্দী, কথা পাতিম নহয় বল তেনেহ'লে ৰখি থাকি লাভ নাই। এই বাল ইটা যাবা নোৱাৰো আই, সি বড়ো পুলিচ ষ্টেট ভাড়া থাকে, এই বড়ো পুলিচে দেখিলে মোক দৌৰাব বাচ্চা। এক কাম কৰোঁ, সি ৰাতিপুৱা বাছত ক'ৰবাত যায়, ৰাতিপুৱা আমি বাছ ষ্টেচনত ৰখি থাকিম। এই যা বাল, মই ৰাতিপুৱা উঠি আহিব নোৱাৰোঁ দেই, তই অকলে যাই কথা পাতিবি। এই হ'ব যা ঠিক আছে, মই অকলাই কথা পাতিম, পইচাহে ওলাব লাগে মই উলিয়াই ল'ম। ये कहाँ ट्रांसफर दे दिया इस बार, साला बस भी टाइम पे नहीं आता है। ভালে হ'ল দি, ই আগতে আহি বহি আছে, কিন্তু কেনেকে খোজো তাকে ভাবি পোৱা নাই। अरे टुक टुक बेटा, क्या सोच रहे हो? মুঝে আপোনাৰ লগত থোड़ा কথা পাতিব আছে। मेरे साथ बात करना है? क्या बात करना है तुमको? आओ बैठो। অলপ হেল্প चाहिए। क्या हेल्प चाहिए बेटा, बोलो। মানে মুঝে অলপ পইচা কি জৰুৰত হে, মানে মই এটা কিবা কেমেৰা खरीदब লাগিব। तुम क्या बोलना चाह रहे हो, मुझे ठीक से समझ में नहीं आ रहा है। मैं समझाता हूँ आपको आर्मी खुड़ा। हाँ तुम ही बोलो, मुझे इसका हिंदी से बिल्कुल समझ में नहीं आ रहा है। হিন্দী ক'ব লাগে তাক মই, তো তাক পুঠি মোলে গুৰি দিওঁ তাক চালা। এতিয়া পইচা ল'ব নাথাকিলেতো সিটাই দিলোঁ হয় একজাৰণ, পইচা ল'ব আছে নহয় ভাল। ये बोलना चाह रहा है कि इसको मतलब कैमरा खरीदना है, ये यूट्यूब में वीडियो बनाएगा, इसलिए इसको थोड़ा पैसे की ज़रूरत है। हाँ मैं यही ক'ব বিচাৰিছোঁ। हाँ मैं समझ गया, तुमको कितने पैसे की जरूरत है? বেছি নহয়, 60,000 মান দিলি হৈ যাব। ये 60,000 मतलब कितना? मतलब 60,000, 60,000। तुम बच्चों को इतना ज्यादा पैसा तो मैं नहीं दे सकता। 10,000 चाहिए तो मेरे से ले सकते हो। नहीं, इसके पिताजी ये पूरा पैसा आपको लौटा देंगे 1 महीने बाद। हाँ तो फिर ठीक है, मैं अभी चलता हूँ, कल मॉर्निंग आके मेरे से पैसा ले लेना। नहीं আমাক মর্নিং नहीं लगता है, আমাক পইচা लगता है। বইনিৰ লাঠি খোৱা তোক মৰ্নিং দিন কনাই, তোক পইচা দিব বুলিয়ে কৈছে, কালি ৰাতিপুৱা যাই তাত তাৰপৰা পইচা লৈ আহিবা কৈছে তোক চোৰৰ বাচ্চা। মই গম পাইছোঁ, মই এনে এক্টিংহে কৰি আছোঁ, হিন্দী তোতকে ভালকে জানো মই। तुम लोग बैठो, मैं अभी चलता हूँ, मेरा ड्यूटी है। মাক চকলাই এটা কথা বুজি পোৱা নাই দেই, স্কুলৰ বাচ্চাৰ তাত ইমান টকা যদি আছে, ই এটা চলা কেনেকে নিপিন্ধে, খালী কেজি ঘূৰি ফুৰে, পাগল নেকি এই মেক্সুদাইটো? এইবিলাক কথা থ, সি চোলা পিন্ধে নিপিন্ধে সেইটো তাৰ প্ৰব্লেম, ৰাতিপুৱা তই তাৰ ঘৰত যাই পইচাটো লৈ আহিবি। ৰ মই এটা কথা বুজি নাপালোঁ, সিতো প্ৰথমে পইচা নেদাওঁ বুলি কৈছিল, পিছত তই তাক কি ক'লি যে সি পইচা দিম বুলি কৈ দিলাক? এইটো কথা, মই ক'লো যে তোৰ বাপেৰে পুৰা পইচা ঘূৰাই দিব 1 মাহ পিছত। মাক চকলাই, তই দেউতাৰ নাম লৈ পইচা লৈছা, মোক ধুব বাচ্চা গম পালি? আৰে গম কেনেকে পাব, 1 মাহ পিছততো আমি ঘূৰাই দিম না তাক পইচা। বৰ বন্যৰ পুতা, কেনেকে ক'বা লাগে না মোক। হ'ব দে, কালি ৰাতিপুৱা আহি যাবি, আমি দোকান গৈ কেমেৰাটো কিনি লৈ আনিব লাগিব। এই মজা হ'ব, ময়ো এতিয়া চেলিব্ৰিটি হ'ম, পিছত অনামিকা মোৰ পিছত দৌৰিব, মই অনামিকাক তেতিয়া ভাও নিদিওঁ। কালি কেমেৰাটো কিনিব যাওঁতে ডিলাৰত সোমাই 2-3খন BMW বুকিং কৰি দিব লাগিব। এতিয়া যাওঁ অলপ ফেচিয়েল কৰি আহোঁ, ভিডিঅ' বনাব লাগিব নহয়। ৰ'ব মইহে যাওঁ, আপোনালোক নাযাব। নেক্সট পাৰ্টটোত কি হয় চাবাক লাগি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো পাৰা মানে শ্বেয়াৰ কৰি দিব।